হাই ফ্ৰেণ্ডছ, মই ৰূপাঞ্জলীয়ে আপোনালোক সকলোকে ইউটিউবৰ অনুষ্ঠান প্ৰেম পত্ৰলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি পুনৰ এটি নতুন লাভ ষ্টৰী লৈ মই আপোনালোকৰ কাষ চাপিলোহি। আজিৰ লাভ ষ্টৰীটো লিখি পঠিয়াইছে উজ্জ্বল বৰাই। তেওঁৰ ষ্টৰীটো খুব সুন্দৰভাৱে লিখি পঠিয়াইছে। তেওঁৰ লাভ ষ্টৰীটোৰ নাম দিছে প্ৰেম, ভালপোৱা আৰু বিষাদ। প্ৰতিটো প্ৰহৰ তোমাৰ কাষতে, প্ৰতিটো উশাহ তোমাৰ বুকুতে, প্ৰতিটো প্ৰহৰ তোমাৰ কাষতে, প্ৰতিটো উশাহ তোমাৰ বুকুতে। হাই ৰূপাঞ্জলী, মোৰ নাম উজ্জ্বল বৰা আৰু মোৰ ঘৰ যোৰহাট তৰাজানত। ইউটিউবৰ অনুষ্ঠান প্ৰেম পত্ৰলৈ মই মোৰ লাভ ষ্টৰীটো শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ মোৰ লাভ ষ্টৰীটো আপোনালোকে শ্বেয়াৰ কৰিব। মোৰ প্ৰথম প্ৰেম আৰম্ভ হৈছিল এটা ৰং নম্বৰৰ জৰিয়তে। 2015 চনৰ মাৰ্চ মাহৰ 2 তাৰিখে মই মোৰ লগৰ এজনলৈ কল কৰোঁতে ভুলতে ছোৱালী এজনীৰ নাম্বাৰত লাগিল আৰু ছোৱালীজনীয়ে ফোনটো ৰিচিভ কৰি হেল্ল' বুলি ক'লে আৰু কোনে কৈছে বুলি সুধিলে। তাই মাতটো শুনাৰ লগে লগে মই মৌন হৈ পৰিলোঁ। তাইৰ মাতটো শুনি মোৰ ইমানেই ভাল লাগিল যে মোৰ তাইৰ লগত চিনাকি হ'বলৈ মন গ'ল আৰু মই ভালদৰে কথা পাতি তাইৰ লগত চিনাকি হ'লোঁ। পুনৰ কথা পাতিবৰ বাবে তাইৰ নাম্বাৰটো ছেভ কৰি ৰাখিলোঁ। আকৌ এদিন মই তাইলৈ ফোন কৰিলোঁ আৰু সেইদিনা মই তাইৰ লগত ভালদৰে কথা পাতিলোঁ। তাইৰ লগত মোৰ কথা পাতিয়েই কিবা আপোন যেন লাগিছিল আৰু লাহে লাহে আমি বহুত ভাল ফ্ৰেণ্ড হৈ গ'লোঁ। তাই মোৰ লগত সকলো কথাই শ্বেয়াৰ কৰিছিল আৰু ময়ো সকলো কথাই শ্বেয়াৰ কৰিবলৈ ল'লোঁ আৰু দিন বাগৰাৰ লগে লগে আমি ইজনে সিজনৰ লগত কথা নপতাকৈ আমি থাকিব নোৱাৰা হ'লোঁ। বন্ধুসকল, আমি গম পালোঁ যে উজ্জ্বল বৰাই ৰং নম্বৰৰ জৰিয়তে এজনী গোলাঘাটৰ ছোৱালীৰ লগত চিনাকি হ'ল আৰু তেওঁলোকৰ মাজত এটা ভাল বন্ধুত্বও হ'ল। চ' আগলৈ কি হয় শুনি থাকক আজিৰ লাভ ষ্টৰী। আগলৈ তেওঁ লিখিছে, এনেদৰে কিছুদিন যোৱাৰ পাছত মোৰ জুলিক মনে মনে ভাল লগা হ'ল আৰু মই তাইক প্ৰপ'জ কৰিম বুলি ঠিক কৰিলোঁ। 2015 চনৰ মাৰ্চ মাহৰ 18 তাৰিখে মই তাইক ফোন কৰিলোঁ আৰু মই মোৰ মনৰ কথাটো কৈ পেলালোঁ। তাই কিন্তু কথাটো শুনি একো উত্তৰ নিদিলে আৰু ফোনটো কাটি দিলে। সেইদিনা মই গোটেই ৰাতিটো তাইৰ কথাকে ভাবি থাকিলোঁ। কিজানি মই এইষাৰ কথা কোৱাত তাই মোক বেয়াই পাইছে আৰু যদি মোৰ পৰা তাই আঁতৰি যায়। তেনেদৰে এসপ্তাহমান পাৰ হোৱাৰ পাছত তাই মোক হঠাৎ এদিন ৰাতিপুৱা ফোন কৰিলে আৰু তাই ফোনটো অহা দেখি মই ভয়ে ভয়ে ফোনটো ৰিচিভ কৰিলোঁ। তাই গুড মৰ্ণিং বুলি ক'লে আৰু লাভ ইউ বুলি কৈ আকৌ ফোনটো কাটি দিলে। তাইৰ উত্তৰটো পাই মই বহুত সুখী হ'লোঁ। মৰম বুকু সপোন সপোন দুচকু মিলি মিলি মৰম বুকু সপোন সপোন দুচকু প্ৰণয়ে প্ৰণয়ৰে নৈ। আমাৰ ৰিলেশ্যন তেনেদৰে আগবাঢ়ি গৈছিল আৰু আমাৰ দুয়োৰে মাজত ভালপোৱা ইমানেই বাঢ়ি গৈছিল যে
ইজনে সিজনৰ লগত কথা নপতাকৈ থাকিব নোৱাৰা হ'লোঁ আৰু আমি প্ৰায়ে বহু সময়লৈকে মেছেজত কথা পাতি থাকোঁ। এদিন আমি দুয়োৱে লগ হোৱাৰ কথা পাতিলোঁ আৰু জুলিয়েও লগ কৰিম বুলি কথা দিলে। সেইদিনা মই তাইক প্ৰথমবাৰৰ বাবে লগ পাবলৈ বহুত আগ্ৰহী হৈ আছিলোঁ। আমি দুয়োৱে দেৰগাঁৱত গৈ লগ হ'লোঁ, যিহেতু তাইৰ ঘৰ আছিল গোলাঘাটত। চ' আমি দেৰগাঁৱতে লগ হ'লোঁ। তাই সেইদিনা ৰঙা ৰঙৰ ড্ৰেছ এযোৰ পিন্ধি আহিছিল আৰু সেইযোৰে তাইক দেখিবলৈ বহুত ধুনীয়া লাগিছিল। আমি দুয়োৱে অলপ সময় তাতে কথা পতাৰ পিছত ওচৰতে থকা নেঘেৰিটি মন্দিৰলৈও গ'লোঁ। চ' ফাইনেলি উজ্জ্বল আৰু জুলিৰ মাজত ভাল পোৱা হ'ল আৰু তেওঁলোকে অৱশেষত দেৰগাঁৱত গৈ লগ হ'ল। বন্ধুসকল, আপোনালোকেও আমালৈ চিঠি লিখি পঠিয়াব। কিছুদিন তেনেদৰে থকাৰ পাছত তাইৰ মাকে আমাৰ ৰিলেশ্যনৰ কথাটো গম পাইছিল আৰু তাইৰ মাকৰ লগত মই প্ৰায়ে ফোনত কথা পাতোঁ। লাহে লাহে দিন বাগৰাৰ পাছত তাইৰ ঘৰৰ সকলোৰে সৈতে মই চিনাকি হ'লোঁ আৰু তাইও আমাৰ ঘৰৰ লগত চিনাকি হ'ল। মাজে মাজে ময়ো সিহঁতৰ ঘৰলৈ যাওঁ আৰু তাইও আমাৰ ঘৰলৈ আহি থাকে। এনেকৈয়ে আমাৰ প্ৰেমে 2টা বছৰ অতিক্ৰম কৰিলে। আমাৰ মাজত মাজে মাজে কাজিয়াও হয় আৰু 2-3 দিনৰ বাবে ব্ৰেকআপো হয়, কিন্তু পাছত আকৌ ভাল হৈ যায়। কৰি যা কৰি যা তুমি জানো শুনিছা। 2018 চনৰ এপ্ৰিল মাহত মই বিহু প্ৰগ্ৰেমৰ কামত ব্যস্ত হৈ পৰিলোঁ। তাইৰ লগত মই ফোনত কথা পাতিবলৈও সময় নোপোৱা হ'লোঁ আৰু সময় পালেই তাইক মই কল কৰোঁ। কিন্তু কেইদিনমানলৈকে আমাৰ সম্পৰ্ক ঠিকেই আছিল, কিন্তু লাহে লাহে জুলিয়ে মোক ইগন'ৰ কৰিবলৈ ল'লে। মই ফোন কৰিলেও তাই ভালদৰে কথা নপতা হ'ল। হঠাৎ তাই কিয় ইমান পৰিৱৰ্তন হ'ল মই বুজি নাপালোঁ। তাই মোক FB, WhatsApp সকলোতে ব্লক কৰি দিলে। তাইৰ মই একো খবৰ নোপোৱা হ'লোঁ। এদিন দুদিন কৰি এমাহে পাৰ হৈ গ'ল। এদিন ৰাতি মই তাইক কল কৰিলোঁ আৰু ক'লোঁ, তুমি মোৰ ফোনটো কিয় ৰিচিভ নকৰা আৰু কিয় ডিছকানেক্ট কৰি দিয়া? FB, WhatsApp সকলোতে ব্লক কৰাৰ কাৰণ কি? তাই কিন্তু একো নক'লে, ফোনটো কাটি দিলে। মই সদায় তাইৰ কথা ভাবোঁ, আচলতে মোৰ ভুল ক'ত আছিল? মোক তাই কিয় ইগন'ৰ কৰিবলৈ ল'লে? চ' ছাডেনলি তেওঁলোকৰ মাজত কণ্টেক্ট নোহোৱা হ'ল। চ' আগলৈ কি হয় শুনি থাকক আজিৰ লাভ ষ্টৰী। উজ্জ্বল বৰাই আগলৈ লিখিছে, এদিন মই তাইক লগ কৰিবলৈ তাইৰ ঘৰলৈ গৈছিলোঁ। মাকক সুধিলোঁ জুলি ঘৰলৈ আহিল নে নাই, কিন্তু মাকে মোক মিছাকৈয়ে তাই ঘৰত নাই বুলি ক'লে আৰু জুলিক পাহৰি যাবলৈ ক'লে। কিন্তু সেয়া মোৰ বাবে একেবাৰে সম্ভৱ নাছিল। মই জানিছিলোঁ তাই ঘৰতে আছিল, কিন্তু মোৰ মাত শুনি তাই এবাৰো ওলাই নাহিল। সেই কথাষাৰ শুনাৰ লগে লগে মই বহুত ভাগি পৰিছিলোঁ, কাৰণ মই ইমান ভাল পোৱা ঘৰখনেও আজি তেনেকৈ ক'লে। মই সেই সময়ত একো নকৈ ঘৰলৈ ঘূৰি আহিলোঁ। সেইদিনাৰ পৰা তাইৰ লগত মোৰ কোনো ধৰণৰ
যোগাযোগ হোৱা নাই। মই বহুত ভাগি পৰিছিলোঁ। মই যাম মোক লগৰবোৰেও বহুত বুজালে। আচলতে মোৰ ভুল ক'ত আছিল। মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ যেন তাই সদায় সুখত থাকক। আৰু মই ইয়াৰ জৰিয়তে এটাই কথা কওঁ, মই তোমাক বহুত ভাল পাইছিলোঁ জুলি, আৰু তোমাক এতিয়াও ভাল পাওঁ। আৰু তুমি ঘূৰি অহালে মই সদায় বাট চাই ৰ'ম। মোৰ হৃদয়ৰ দুৱাৰ তোমাৰ বাবে সদায় খোলা থাকিব। মোৰে যান বাৰে বাৰে কৈ যাম, তুমি নুবুজিলা এবাৰো নাভাবিলা সঁচা মৰম কিয়। ইটি উজ্জ্বল বৰা। হয় উজ্জ্বল, মই ইয়াৰ জৰিয়তে এইটোৱে ক'ব বিচাৰোঁ যে তুমি নিজৰ কেৰিয়াৰক লৈ আগবাঢ়ি যোৱা আৰু জীৱনত বহুত মানুহ লগ পাবা। অতীতক লৈ যদি তুমি থাকা তেনেহ'লে তুমি আগুৱাই যাব নোৱাৰিবা। চ' তুমি নিজৰ লাইফটোক আগুৱাই যাবলৈ চেষ্টা কৰা। দেখিবা তোমাৰ জীৱনলৈ অট'মেটিক ভালপোৱা আহিছে। হয়তো জুলিও তোমাৰ কাষলৈ ঘূৰি আহিব পাৰে। থেংক ইউ ছ' মাছ উজ্জ্বল বৰা তোমাৰ লাভ ষ্টৰিটো শ্বেয়াৰ কৰাৰ বাবে। ডিয়াৰ ফ্ৰেণ্ডছ, আজিৰ লাভ ষ্টৰিটো শুনি আপোনালোকৰ কেনে লাগিল? আমাৰ ইউটিউব চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আপোনালোকেও আমালৈ চিঠি লিখি পঠিয়াব পাৰে। আমাৰ ফেচবুক পেজটোৰ নাম হৈছে প্ৰেমপত্ৰ। চ' আজিলৈ মই ৰূপাঞ্জলীয়ে আপোনালোকৰ পৰা বিদায় লৈছোঁ। পুনৰ এটি নতুন লাভ ষ্টৰি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। ধন্যবাদ।